Hey guys, Guwahati বহুত গৰম মানে অতিপাত গৰম আৰু এই গেলা গৰমত আজি আপোনাক লৈ যাব বিচাৰিছো মই এটা আইচ ঘৰলে ড্ৰিমল্যান্ড অলপ তাত ঠাণ্ডা পৰিৱেশটো তালৈকে লৈ যাম শিলঙৰ পৰা যোৱা কালি আহিলো আহি পেনে ইয়াত গুৱাহাটী কেকাৰঘৰত থাকিলো আৰু ইয়াত বহুত গৰম মানে বহুত অতিপাত গৰম আৰু মই ক'ব নোৱাৰো আপোনাক আৰু এই গৰমত অলপ ঠাণ্ডা হ'বৰ কাৰণে মই আপোনাক এটা আইচ ঘৰলে লৈ যাম ড্ৰিমল্যান্ডত গুৱাহাটী ড্ৰিমল্যান্ডৰ আইচ ঘৰত আছে তাত লৈ যাম আৰু বাহিৰতো ওলাব পৰা অৱস্থাত নাই আৰু বহুত গৰম গাড়ীৰ পৰা হিজি গৈছে তো বলক এই গৰমত অলপ ঠাণ্ডা হ'বৰ কাৰণে আইচ ঘৰত যাওঁ মানে ড্ৰিমল্যান্ডত যাওঁ গুৱাহাটী তো বলক পলম নকৰি আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ফাইনেলি মই আহি পাই গ'লোঁ ড্ৰিমল্যান্ড এখন মূল প্ৰৱেশ দ্বাৰ আৰু এতিয়া ভিতৰত সোমাই যাম ভিতৰত কি আছে আপোনাক দেখুৱাম আৰু এই গৰমত অলপ ঠাণ্ডা হৈ ল'ম বৰফৰ ঘৰ এটা আছে তাৰ ভিতৰত সোমামগৈ আৰু অলপ ঠাণ্ডা হৈ ল'মগৈ এইটোৱে হৈছে ড্ৰিমল্যান্ড এতিয়া বলক ভিতৰত সোমাই যাম ড্ৰিমল্যান্ডৰ ভিতৰত কি আছে চাওক এখন বেনাৰ ধুনীয়াকৈ একদম লগাই থৈছে ইয়াত ড্ৰিমল্যান্ডত পেংগুইন আছে লণ্ডন বাছ আছে এইবিলাক টিকেট প্ৰাইচবিলাক ধুনীয়াকৈ লিখা আছে 4 ফুটলৈকে 500 টকা হলিডেজত 600 টকা ল'ব আৰু 3 ফুট আৰু 4 ফুটৰ ভিতৰত 300 টকা আৰু হলিডেজত 400 টকা আৰু 3 ফুটৰ তললৈকে ফ্ৰী সৰু ল'ৰা ছোৱালীবিলাক ফ্ৰী টিকেট এতিয়া আমি লৈ ল'লোঁ টিকেটকেইটা কৰি ল'লোঁ আৰু এতিয়া ভিতৰলৈ যাওঁ টিকেটকেইটা কৰি ল'লোঁ এজনক 500কৈ লৈছে এতিয়া ভিতৰত সোমাই যাওঁ ইয়াত চেকিং গেট আছে ইমান ধুনীয়া গাড়ীখন গাড়ী এইফালে ড্ৰিমল্যান্ড লিখা আছে আৰু এইফালে ধুনীয়াকৈ এখন চাইনবোৰ্ড ধুনীয়াকৈ এইফালে লগাই ডিস্কো পোষ্টাৰ কি আছে এইফালে চব ড্ৰিমল্যান্ডৰ ডিস্কো পোষ্টাৰ 7D থিয়েটাৰ চব এইফালে আছে এতিয়া আমি এইফালে সোমাই যাম আহক ওপৰফালে উঠি গৈ আছোঁ আৰু তলফালে চুইমিং পুলখিনি আছে সেইখিনি চব চুইমিং পুলখিনি চব কিমান ধুনীয়া এতিয়া আমি ওপৰফালে যাম আৰু এইফালে লণ্ডন বাছ এখন আছে চব লণ্ডন যাব লাগিব চাগে এটা ঝুলনা সেইবিলাক ঝুলনা আছে এইফালে তাৰপিছত সেইটো এটা ঝুলনা উঠিম আৰু ক'ৰবাত চাওঁ উঠিবলৈ মোক এইবিলাকত ভয় লাগে কিন্তু বিশেষকৈ গৰম লগাৰ কাৰণে মই সেই আইচ ঘৰটোত সোমাম এইবিলাকত নুঠোঁ বাৰু এইবিলাক ছোৱালীজনীয়ে হাত মেলি আছে ড্ৰিমল্যান্ডখন একদম পাহাৰৰ ওপৰতহে আছে যেন পাহাৰ
চালেহে নিজে সেইটো অনুমান কৰিব পাৰিব যে ভয় লাগে নালাগে বা চশমা পিন্ধি নিজে আছোনে নাই গম পাব মানে চাই থাকক খুব ভাল পায় এইটো চাই সকলোৱে ময়ো আজি আহিছোঁ মানে এই ড্ৰিমলেণ্ডৰ 7Dটো চাবৰ কাৰণে চিটি চালোঁ এতিয়া ইয়াত ঝুলনা এটা আছে তালৈকে ঝুলনা বহিবলৈ জেগা আছে নাই বা আচলতে মোৰ এইবিলাক ঝুলনা দিলে ভয় লাগে চক ঝুলনা চক ভয় লাগে কাৰণে নহতো চক না ঝুলনাখন চক ঝুলনাটো নহৰিলোঁ 7Dটো চালোঁ ভাল লাগিলে এতিয়া তলত আৰু কি আছে মই আপোনালোকক দেখাম এবাৰ পূৰা এম লগাই চাম তো আপোনালোকে চাই থাকক দেখাই দিয়া এখন দেখা নাপালেগৈ এমেই নাইকিয়া এম কৰি লগাব নোৱাৰিলোঁ মাজত বেলেগ কিনাৰতহে লাগিলেগৈ এতিয়া আৰু তলত কি আছে মই আপোনালোকক দেখুৱাই আছোঁ বলক তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু এইফালে কিবা ঝুলনা আছে ঝুলনাবিলাকত নহতো মোৰ ঝুলনাত মানে একলেণ্ডত ঝুলনাত উঠি ভয় লাগিলে মানে সেইকাৰণে মই আৰু ঝুলনাত উঠিবলৈ নিবিচাৰোঁ আৰু কি আছে মই আপোনালোকক দেখুৱাই থাকিম আৰে লণ্ডন ট্ৰেইনখন নচলে নেকি নচলে হা অঁ তাত এখন চলি আছে না না এখন লণ্ডন ট্ৰেইন এখন বন্ধ কৰি থৈছে চলা নাই এতিয়ালৈকে মানে লণ্ডন বাছ ট্ৰেইন কৈছোঁ বাছ এখন লণ্ডন বাছ মানে মা ওপৰলৈ উঠি আহিব পৰা নাই মাৰ ভৰিত দুখ পাই আছে সেইকাৰণে ওপৰলৈ উঠি আহিব পৰা নাই মা তলতে আছে আকৌ মাক লৈ পেলাই আকৌ তললৈ যাম বহুত গৰম লাগিছে কিন্তু দেই গুৱাহাটীত পূৰা গৰম ফালি দিছে আৰু এই গেলা গৰমত অলপ ঠাণ্ডা হ'বলৈ আপোনালোকে ড্ৰিমলেণ্ড আহি যাওক সৰু ল'ৰা ছোৱালীৰ কাৰণে এইটো মানে স্পেচিয়েলকৈ আৰু এইখিনি চুইমিং কৰিবৰ কাৰণে বনাই দিছে চাওক সৰু ল'ৰা ছোৱালীবিলাকে পূৰা খেলি আছে পানীত আৰু সেইবিলাক পোৱালিবিলাকে আৰু ডাঙৰ কাৰণে এক্সট্ৰাকৈ আছে বাৰু চুইমিং পুলবিলাক ৱাও এইফালে গোটেইবোৰে একদম পূৰা এনজয় কৰি আছে আৰু মানুহবোৰে এই গৰমত এইফালে এটা চুইমিং পুল ইয়াত দুটা চুইমিং পুলহে অকল আছে একলেণ্ডততো এনেকুৱা ঢেৰ চুইমিং পুল আছে ৱাও ভালেই লাগিছে ইয়াত
লাগিছে আহি পিনে ইয়াত আচলতে বৰফত থকা ফিলটো দিব বিচাৰিছে আৰু এইফালে চবে এটা দুটা মানুহ পৰিছে বাৰু এইফালে এটা পইলা পৰিলে স্লিপ কৰি পিনে চবেই পৰিছে বহুত পিছল হৈ গৈছে আচলতে আৰু বহুত ঠাণ্ডা একেবাৰে এতিয়া সকলোৱে ফটো মৰাত ব্যস্ত একেলগে প্ৰায় 20 জন মান মানুহ সোমাবলৈ দিয়ে আৰু ইয়াত বেছি সময় থাকিবলৈও নিদিয়ে প্ৰায় 5 মিনিট মান আমাক প্ৰায় 7-8 মিনিট মান থাকিবলৈ দিলে চক কিমান ভাল লাগিছে ইয়াত বৰফ বুট খাই গৈছে মানে একেবাৰে ৱাও মজা লাগিছে এই গেলা গৰমত আপোনালোকে ড্ৰিমলেণ্ডৰ চব মানুহ চব ফালে এইটো এটা পেংগুইন এইফালে এইটো পেংগুইন ধেৰ ইয়াত ধুনীয়াকৈ সজাই ৰাখিছে পেংগুইন একদম ফ্ৰেছ হাৱা ধুনীয়া থাকে আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব লগতে শ্বেয়াৰ কৰি দিব আৰু যিসকলে মোৰ ইউটিউব চেনেল নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো দবাই দিব যাতে আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে পাই থাকে তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ জয় অসম